অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে বিজেপি কিষাণ মৰ্চাই কাণ্ডজ্ঞানহীন আৰু নিৰ্লজ্জভাৱে আচলতে বিজেপি কিষাণ মৰ্চাৰ তৰফৰ পৰা এখন বিশেষ পত্ৰ ৰাজহুৱা কৰা হৈছে। যদি আপুনি পত্ৰখন পঢ়া নাই তেতিয়াহ'লে পঢ়ি লওক। এজন অসমীয়া হিচাপে হয়তো আপুনি গৌৰৱ কৰিব পাৰে, নহবা আপুনি এজন অসমীয়া হিচাপে আপোনাৰ চূড়ান্ত খং উঠিব পাৰে। আৰু যদি এজন অসমীয়া হিচাপে আপোনাৰ খং উঠে, অসমীয়া ভাষাটোৰ প্ৰতি ভাষাটোক যদি আপুনি ভাল পায়, ভাষাটোক যদি আপুনি জীয়াই ৰাখিবলৈ বিচাৰে, তেতিয়াহ'লে অন্ততঃ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কেইটামান গুৰুত্বপূৰ্ণ কথা পাতিম আজিৰ ভিডিঅ'টোত। আজি মোৰ মনলৈ আহিছে ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ বিষয়ে। আজি মোৰ মনলৈ আহিছে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে। আজি মোৰ মনলৈ আহিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। আজি যদি সাহিত্যৰথী জীয়াই থাকিলেহেঁতেন, আজি যদি আনন্দৰাম ঢেকিয়াল ফুকন জীয়াই থাকিলেহেঁতেন, এনেকুৱা এখন পত্ৰ দেখি তেওঁলোকৰ বাৰু প্ৰতিক্ৰিয়া কি হ'লহেঁতেন? সৰ্ববৃহৎ সৰ্বশৃংখলিত দলটোক লৈ তেওঁলোকে বাৰু কি মন্তব্য কৰিলেহেঁতেন? ভাষাক লৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ থৈ যোৱা এটা বিশেষ বাক্য, কেইটামান বিশেষ কথা আজি মোৰ মনলৈ আহিছে, যিকেইটা কথা মই আপোনালোকক ক'ব লাগিব। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কি কৈছিল? সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, অনাহকতে গোটাগুটি বিদেশী শব্দ গিলিবলৈ যোৱাটো ভাল নহয়। যি বস্তু গিলি তুমি জিন নিয়াব নোৱাৰা, সেইটো গিলিলে তুমিয়েই বিপদত পৰিবা। আভোকত অনাৱশ্যকতে বিদেশী শব্দ আমাৰ ভাষাক গিলাবলৈ গ'লে সি ভাষাৰ পেটত নৰৈ ওকালতি ওলাই পৰিব। মূল কথা, জিন নিয়াব পাৰিলে খা, নোৱাৰি খালে ৰসাতলে যা। আনন্দৰাম ঢেকিয়াল ফুকন ভাষা আন্দোলন অথবা সাহিত্যৰথীৰ অবিহনে, সাহিত্যৰথীৰ দৰে তেনেকুৱা আৰু বহু পুৰোধা ব্যক্তিৰ অবিহনে অসমীয়া ভাষাটোৱে যে আজিৰ এই অৱস্থা পালেহেঁতেন, বা আজিও আচলতে এনেদৰে অসমীয়া ভাষাটো যে জীয়াই থাকিলেহেঁতেন, সেয়া হয়তো আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ। বিজেপি কিষাণ মৰ্চাই যিটো কাম কৰিছে, এইটো কাম আচলতে আমি কোনোবা জনা শুনা মানুহে, অকণমান হ'লেও পঢ়া শুনা কৰা মানুহে, সাধাৰণ জ্ঞান থকা কোনোবা মানুহে যদি পত্ৰখন পঢ়ি চাইছিলে, তেতিয়াহ'লে হয়তো তেওঁলোকে গম পাইছিলে যে পত্ৰখনত ভুল আছে। তেতিয়াহ'লে যদি তেওঁলোক ভাষাটোৰ প্ৰতি অকণমানো দায়বদ্ধ হয়, ভাষাটোৰ প্ৰতি যদি তেওঁলোকৰ শ্ৰদ্ধা অকণমানো আছে, তেতিয়াহ'লে কিয় ইমান ভুল থকা এখন পত্ৰ তেওঁলোকে ৰাজহুৱা কৰিবলগীয়া হ'ল? আৰু যদি তেওঁলোকে সঁচাকৈয়ে নাজানে অসমীয়া ভাষাটো, যদি সঁচাকৈয়ে তেওঁলোকে তেনেকৈ অসমীয়া ভাষাটো লিখিম বুলি ভাবিছে বা তেনেকৈয়ে লিখি আহিছে, তেতিয়াহ'লে এইটো আচলতে আমাৰ বাবে কিমান দুৰ্ভাগ্যজনক, ভাষাটোৰ বাবে কিমান দুৰ্ভাগ্যজনক, জাতিটোৰ বাবে কিমান দুৰ্ভাগ্যজনক। আজি ভাষা আন্দোলনৰ সেইসকল শ্বহীদ যদি জীয়াই থাকিলেহেঁতেন, তেওঁলোকে হয়তো নিজকে ধিক্কাৰ দিলেহেঁতেন। এই কৰিবলৈকে আমি আচলতে ইমান ত্যাগ কৰিছিলোঁ। নিজৰ প্ৰাণ দি থৈ গৈছে ভাষাটোৰ কাৰণে, নিজৰ জান দি থৈ গৈছে, আৰু কি দিব? নিজৰ সৰ্বস্ব উজাৰি থৈ গৈছে ভাষাটোৰ কাৰণে। অন্ততঃ সেইসকল মানুহৰ কথা ভাবিতো তোমালোক অন্ততঃ ভাষাটোৰ প্ৰতি অকণমান দায়বদ্ধ হোৱা। আৰু যদি তোমালোক দায়বদ্ধ হ'বই নোৱাৰা, তেতিয়াহ'লে তোমালোকে কৈ দিয়া যে আমাৰ অসমীয়াৰ প্ৰতি, অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া জাতিৰ প্ৰতি আমাৰ কোনো সদ্ভাৱ নাই। আজি বিজেপি কিষাণ মৰ্চাই অসমৰ ৰাইজৰ আগত ক্ষমা খুজিব লাগে, হাত জোৰ কৰি ক্ষমা খুজিব লাগে। আৰু যিকেইজন মানুহে সেই পত্ৰখন ৰাজহুৱা কৰিছিল, যিকেইজন মানুহে সেই পত্ৰখন লিখিছিল, মই DTP অপাৰেটৰজনৰ কথা কোৱা নাই, তেওঁলোকৰ আৰু দায়িত্বত থকা, দলীয় দায়িত্বত থকা যিজনে পত্ৰখন লিখি দিছিল, সেইজনে ক্ষমা খুজিব লাগে, সেইজনক দায়িত্বৰ পৰা অপসাৰণ কৰিব লাগে। এনেকুৱা অসমীয়া ভাষা ইমান নিৰ্লজ্জ, ইমান কাণ্ডজ্ঞানহীন মানুহ এজনক আচলতে কিষাণ মৰ্চাত ৰাখি থৈছে বিজেপিয়ে, ভাষাৰ শ্ৰাদ্ধ পাতিবলৈ, অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিবলৈ। এই কৰিবলৈ শ্বহীদে প্ৰাণ দি থৈ গৈছিল, এই কৰিবলৈ অসমত ভাষা আন্দোলন হৈছিল। এনেকুৱা এখন পত্ৰ চাবলৈ আচলতে অসমীয়াই তেজ দি থৈ গৈছিল। ক'বা অসমীয়াৰ প্ৰতি দায়বদ্ধ, তোমালোক অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধ, ভাষাৰ প্ৰতি দায়বদ্ধ, কিন্তু তোমালোকে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো কামত ওলাই যায় তোমালোক ভাষাটোৰ প্ৰতি কিমান দায়বদ্ধ, তোমালোক জাতিটোৰ প্ৰতি কিমান দায়বদ্ধ। এখন পত্ৰত 30টা বানান ভুল হোৱাটো কিমান নিৰ্লজ্জ হ'ব পাৰে, কিমান তেওঁলোক কাণ্ডজ্ঞানহীন হ'ব পাৰে, মূৰত কি থাকিব লাগিব তেওঁলোকৰ। কিছুমান কথা ব্যৱহাৰ কৰিবলৈ বেয়া লাগে, কিন্তু খংটো উঠি আহে
যেতিয়া ভাষাটোৰ লগত হেতালি খেলে, যেতিয়া জাতিটোৰ লগত হেতালি খেলে। অসমীয়া আৰু বঙালী গামোচা লগ কৰিছে, অসমীয়া তেতিয়াও মনে মনে আছে। আজি অসমীয়া শব্দ বঙালী শব্দ লগ কৰিছে, লগ কৰি অসমীয়া ভাষাৰ স্বাৰ্থ পাতিছে, তাৰপিছতো কিন্তু অসমীয়া মনে মনে আছে। হিতাধিকাৰী ৰাজনীতিয়ে যদি অসমীয়াক পংগু কৰিছে বুলি কয়, তেতিয়া আমাক বেয়া পায়। আৰু কি তেতিয়াহ'লে? মোৰ আচলতে খং উঠে চৰকাৰলৈ নহয়, মোৰ আচলতে খং বিজেপিলৈ নুঠে, মোৰ খং উঠে আমাৰ অসমৰ মানুহলৈ, আমাৰ অসমৰ সাধাৰণ জনতালৈ, আমাৰ অসমীয়া মানুহখিনিলে। কাণ্ডজ্ঞানহীন মানুহে এনেকুৱা এখন পত্ৰ আচলতে লিখিব পাৰে, এনেকুৱা এখন পত্ৰ ৰাজহুৱা কৰিব পাৰে। আৰু ইমানৰ পাছতো আমাৰ অসমীয়া মানুহে এটা মাত নামাতে নিজৰ ভাষাটোৰ ৰক্ষাৰ কাৰণে। দায়িত্ব নাই নেকি ভাষাটোৰ প্ৰতি কাৰো? জাতিটোৰ প্ৰতি দায়িত্ব নাই নেকি কাৰো? বিজেপিয়ে কৈ দিব ইয়াৰ পিছত দৰকাৰ হ'লে তেওঁলোকে ক্ষমা খুজি দিব, দৰকাৰ হ'লে তেওঁলোকে নোখোজাকেই থাকি যাব, দৰকাৰ হ'লে ইয়াৰ পিছত আৰু তেওঁলোকে ইয়াৰ পিছত এনেকুৱা 30খন পত্ৰ, 300খন পত্ৰ, 3000খন পত্ৰ, 3 লাখখন পত্ৰ তেওঁলোকে অসমীয়া ভাষাৰ স্বাৰ্থ পাতি উলিয়াব। মোক গালি পাৰে মানুহে, বহুত কমেণ্টত মোক গালি পাৰে, তোৰ বেলেগ কাম নাই নেকি অকল চৰকাৰকে সমালোচনা কৰি থাকা? আৰে বেলেগ কাম বহুত অসমত বহুত আছে। ফেচবুকটো খুলিলে তুমি বহুত স্ক্ৰল কৰিলে বহুত কিবা কিবি পাবা। মই নাম নকওঁ, কিন্তু মইতো মোৰ ভাত খোৱা, শাক খোৱা, মোৰ পাৰ্চনেল লাইফৰ কথা আচলতে মই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈ যোৱা নাই, বা মই সেইবিলাক কাম কৰিবলৈ যোৱা নাই। মই ভাষাটোৰ কথা পাতিছোঁ, মই জাতিটোৰ কথা পাতিছোঁ, মই জাতিটোৰ কাৰণে মাত মাতিছোঁ। আৰু তাত যদি মোক কোনোবাই বেয়া পায়, তাত যদি কোনোবাই মোৰ কাম নাই বুলি কয়, তেতিয়াহ'লে ভাবি লওক যে মোৰ কাম নাই, তাত মোৰ কোনো গাত নালাগে। যিসকলে মোক গালি পাৰি থাকে আপোনালোকেও মাত মাতক না। আজি এনেকুৱা এখন পত্ৰ ইমান অসমীয়া ভাষাটোক যে অপমান কৰিছে, অসমত যে আছে, মোক কমেণ্ট কৰা কেইজন অসমীয়াই, আপোনালোকৰ লাজ লাগিছে নাই? আজি চৰম লাগিছে নাই? মোক কমেণ্ট কৰি থকা যিকেইজন, মোৰ কমেণ্টত বিজেপিৰ লাইন লাগি থাকে, বিজেপিৰ IT চেলৰ আছে কেইজনমান, আজি আপোনালোকৰ গাত লাগিছে নাই? আপুনি যদি অসমীয়া, আজি আপুনি প্ৰতিবাদ কৰিব লাগিছিলে। আৰু যদি আপুনি প্ৰতিবাদ কৰা নাই, তেতিয়াহ'লে আপুনি ভাষাটোৰ প্ৰতি দায়বদ্ধ নহয়, আপুনি জাতিটোৰ প্ৰতি দায়বদ্ধ নহয়। আৰু যিজন মানুহ ভাষাটোৰ প্ৰতি দায়বদ্ধ নহয়, জাতিটোৰ প্ৰতি দায়বদ্ধ নহয়, তেনেকুৱা এজন মানুহে মোক সমালোচনা কৰা বা তেনেকুৱা এজন মানুহৰ যিকোনো কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। অন্ধভক্তসমূহক বাদ দি মই প্ৰতিজন সচেতন জনতাক এটাই আহ্বান জনাইছোঁ, আপোনালোকে ভাষাটোৰ কাৰণে এতিয়া গৈ আৰু চিঞৰিব নালাগে, বুকুত গৈ গুলি পাতি ল'ব নালাগে, অন্ততঃ এবাৰ মাত মাতক। আজিকালি ফেচবুকটোতে বহুত কিবা কিবি কৰিব পাৰি, জনমত গঠন কৰিব পাৰি। অন্ততঃ আপোনালোকে ফেচবুকত হ'লেও এষাৰ লিখক যে কিয় ভাষাটোৰ প্ৰতি দায়বদ্ধ নহয়, তেওঁলোকক বাধ্য কৰক। আৰু যদি আপোনালোকে বাধ্য কৰাব নোৱাৰে, তেতিয়াহ'লে আচলতে অসমীয়া ভাষা জাতিৰ ধ্বংসযজ্ঞ কিন্তু ইয়াৰ পৰাই আৰম্ভ হ'ব।